Non-Hejong India Parliament along ajer kiding kluipen Assam lapen Karbi Anglong araratum aning ke dok den nai CAA kache parai pondet ajok ning ke thi ning ke kang lapen ning ke pung chapaklang ponsi Dipu bus stand along all Assam Students Union asong pen CAA amepi selamsi ke kai Citizenship Amendment Ekmati CAA abil kedam tang surihini rakre serkebaning kan 11 December ani Parliament along cheparai ponsi ding ponlo Bonda bangso bil penajok Assam arlo kedo khaibari maphan kapheri mimi angthek nangli rokpu pumatha ponsi aphong kedam tanga por AASU mate all Assam Students Union pen ke chenglok Assamarat Assam angkang piarlo thurpak pen CAA aphan ke kroi khri chapaklangsi che song ponlo lapen labang so ka che song jok bang pho adaya vi pinarat armu oksori ding apran dam nanglo bonta lapuana phitami Sorkar atum lamrai ki pipondet abangke Assamarat aphan kapheri mimia sonsi nangdolo lan chotakali Karbi Anglong lapen NC Hills mate 6 schedule long ria long abangke Citizenship Amendment Act ki dengdi pusi lamthe klanglo sidami isi kama thadam nang jialam abangke thoya jok mate Plan District along labangso CAA dengpon pulotangte beha bepar amen pen inglong hawara long tami angtan pen kewang kebe kichia sotum Karbi Anglong alo wang vedeji puke mathadam un elo lasi Citizenship Amendment Act mate CAA CN2 veknang ji lapen jongsi sarkar tum bang so bill CN2 thepolote suluk sodak pen che songpon bom ji pusi AASU a songpen ningji আৰু লগতে এটা কথা স্পষ্টকে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক জনাই দিব বিচাৰিছো যে কা অসম আৰু উত্তৰ পূৰ্বাঞ্চল ৰাজ্যে কেতিয়াও মানা নাছিল আৰু নামানে আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে তেওঁলোকে কয় যে জাতি ভেটি মাটি ৰক্ষা কৰিম বুলি কৈ চৰকাৰে আজি দিনটো দেখা পাইছে যে অবৈধ বিদেশীসকলক অসমত জাপি দিব এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু তাৰ লগে লগে তেওঁলোকে লাচিতৰ কথা কয় যদি লাচিৰৰ কথা কওঁতে তেওঁলোকে যে কিয় পাহৰি গৈছে যে অসমৰ খিলঞ্জীয়াসকলক সুৰক্ষা দিব পৰা নাই চৰকাৰে যিমান লাখ লাখ ধৰি অবৈধ বিদেশীসকলক অসমত তেওঁলোকে জাপি দিব বিচাৰিছে অসমৰ ৰাইজ আৰু উত্তৰ পূৰ্বাঞ্চল ৰাইজ কেতিয়াও মানি ল'ব নোৱাৰে আৰু এটা কথা ঠিক যে অসম চৰকাৰে কৈছিলে যে BTD এৰিয়া আৰু 6 শিডিউল এৰিয়া তাতে কি কয় তাতে কি কয় বেয়া বুলি কৈছে যদি আমাৰ বেয়া তেন্তে অন্য জিলাত কিয় ভাল গতিকে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক যদি লাখ লাখ বিদেশীসকলে অসমত জাপি দি পেলাই তেওঁলোকক যে নাগৰিকত্ব দিয়াৰ পিছত যে আমাৰ 6 শিডিউল এৰিয়া আৰু BTD এৰিয়া তেওঁলোকক যে সংস্থাপন নাপাব তেওঁলোকে থাকিব জাগা নাপাব বুলি এইটো এটা ৰহস্য আছে আৰু এই দায়িত্ব অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ল'ব লাগিব আৰু আমাৰ কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে সদৌ ছাত্ৰ সন্থা আৰু 30টা জনগোষ্ঠী সংগঠনৰ ৰাজপথ গণতান্ত্ৰিকভাৱে আন্দোলন আৰু আইনৰ যুঁজ সমান্তৰালভাৱে চলিব আৰু যিটো 2019 চনত তেওঁলোকে ইমপ্লিমেণ্ট কৰিছিলে এই সময়ত 5 জন গৰাকী হত্যা কৰা গৈছে গতিকে এই হত্যা কৰা গৰাকীক সকলক আজিলৈকে বিচাৰ হোৱা নাই অসম চৰকাৰ আজিলৈকে এই কথা কিয় লুকাই থৈছে এইটো প্ৰশ্ন লাগে অসমৰ ৰাইজক আৰু দ্বিতীয় কথা হৈ গ'ল যে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ তেওঁলোকে অকল নিজৰ ভোট বেংকৰ কাৰণতে আৰু তেওঁলোকৰ ধৰম লৈ ৰাজনীতি কৰাটো বন্ধ কৰিব লাগে বুলি আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ News Report Karbi Anglong Live